আৰু আজি দেখিবলৈ পাইছে লগতে কওঁ বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিব তাৰ উপলক্ষে দেখিবলৈ পাইছে পোৱাৰ বাবে এয়া বৃহৎ সাংস্কৃতিক সমদল প্ৰায় 5,000 লোকৰ সমাগম ঘটিছে। অকল বড়োলেণ্ডৰে নহয়, বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে সমাগম কৰিছে। আৰু এবাৰগৰাকীও বিষয়া আছে, মই বিশেষকৈ সম্ভৱ হয় মই ডিপেণ্ডৰ পৰাই কিছু কথা জানিবলৈ আৰু আজি দেখিবলৈ পাইছে লগতে কওঁ বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিব তাৰ উপলক্ষে দেখিবলৈ পাইছে পোৱাৰ বাবে এয়া বৃহৎ সাংস্কৃতিক সমদল প্ৰায় 5,000 লোকৰ সমাগম ঘটিছে। অকল বড়োলেণ্ডৰে নহয়, বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে সমাগম কৰিছে। আৰু এবাৰগৰাকীও বিষয়া আছে, মই বিশেষকৈ
फेमस हेलो फेमस हेलो bos ko lang সম্ভব হয় মই ডিচেম্বৰৰ পৰাই কিছু কথা জানিবলৈ আৰু আজি দেখিবলৈ পাইছে লগতে কওঁ বড়ো সাহিত্য সভা প্ৰতিষ্ঠা দিব তাৰ উপলক্ষে দেখিবলৈ পাইছে পুৱাৰ বাবে এয়া বৃহৎ সাংস্কৃতিক সমদল প্ৰায় 5,000 লোকৰ সমাগম ঘটিছে অকল বড়োলেণ্ডৰে নহয় বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বিভিন্ন প্ৰান্তৰ পৰা বড়োসকলে সমাগম কৰিছে আৰু এবাৰগৰাকীও বিষয়া আছে মই বিশেষকৈ
Itu parah. Ini sabar ko parah. Bagus baik. Hah? Ini visioner. Vision bagus kan? Wah, reu lo kan. Saya kata. বেনাৰখন ভালকৈ লোৱা নাই আৰু যদি সম্ভৱ হয় মই ডিচেম্বৰৰ পৰাই কিছু কথা জানিবলৈ আৰু আজি দেখিবলৈ পাইছে লগতে কওঁ বড়ো সাহিত্য সভা যিহেতু প্ৰতিষ্ঠা দিব তাৰ উপলক্ষে দেখিবলৈ পাইছে পোৱাৰ বাবে এয়া বৃহৎ সাংস্কৃতিক সমদল প্ৰায় 5,000 লোকৰ সমাগম ঘটিছে অকল বড়োলেণ্ডৰে নহয় বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে সমাগম কৰিছে আৰু এবাৰগৰাকীও বিষয়া আছে মই বিশেষকৈ ফেমাস হেল্ল' besok adori rasauni kota Eliau ke kumsum nai Kotalan Muhammad
Tutarsan,